সঁচাকৈ বহুত দুখ লগা ঘটনা নিমাতীঘাটৰ নৌকা দুৰ্ঘটনাটো। ইতিমধ্যে এই দুৰ্ঘটনাত পৰিমিতা দাস আৰু ইন্দ্ৰজিৎ বৰাৰ মৃত্যু হয়। সকলোৰে মাত্ৰ এটাই প্ৰাৰ্থনা, এনেকুৱা দুৰ্ঘটনা যেন আৰু কেতিয়াও নঘটে। মাজুলীক ভালপোৱা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে এই সম্বন্ধে কি ক'লে আহকচোন চাওঁ। তেখেতে ছ'চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰে আৰু তাত তেখেতে লিখে, সকলো কুশলে থাকক, আগলৈ এনেকুৱা যাতে নহয় এইটো নিশ্চিত কৰক। এনেকুৱা কিয় হ'বলৈ পালে তাৰ উচিত বিচাৰ হওক। মই আছোঁ সদায় লগত। এনেদৰে লিখি এটা পোষ্ট শ্বেয়াৰ কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।